মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ আবেদন কৰা সকলৰ কাৰণে ভাল খবৰ আহিছে, কিয়নো বৰ্তমান সময়ত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি কৰা সকলৰ ফোন কল যোগে ভেৰিফাই কৰা হৈ আছে। সকলোলৈ এটা ফোন কল আহি আছে আৰু ফোন কলসমূহত সোধা হৈ আছে যে আপুনি CM888-2 কাৰণে আবেদন কৰিছিল নেকি, তো আপোনাৰ নামটো কি আৰু আপুনি বিকলাংগ হয় নে নহয়। তো এইখিনি ভেৰিফাই কৰা হৈ আছে আৰু সকলোলৈ এটা ফোন কল গৈ আছে আৰু আপোনাৰো ফোন কল আহিছে নেকি, বা যদি অহা নাই তো আপোনাৰো আহিব। আপুনি কেইদিনমান মোবাইলটো আপোনাৰ লগত ৰাখি থ'ব। তো আহক এবাৰ শুনাই লওঁ আপোনালোকক যে ফোন কল আহিলে কি সোধে। আপোনাৰ নামটো কি? হয়। আপুনি কি মুখ্যমন্ত্ৰী আঁচনিত কিবা এপ্লাই কৰিছিল? হয় স্যার। আপুনি বিকলাংগ হয় না নহয়? হ্যাঁ? বিকলাংগ নেকি আপুনি? নাই। বিকলাংগ নহয়? নাই নাই। ঠিক আছে, হ'ব। অসমত 1 লাখ যুৱক যুৱতীক আমি 2 লাখ টকাকৈ আৰু যিসকল টেকনিকেলি এডুকেটেড তেওঁলোকক 5 লাখ টকালৈকে আমি সহযোগিতা আগবঢ়াৰ সিদ্ধান্ত লৈছিলোঁ। 50% গ্ৰাণ্ট, 50% উইদাউট ইণ্টাৰেষ্ট লোন। ইতিমধ্যে 25,000 যুৱক যুৱতী সমগ্ৰ অসমত দিয়া হৈছে। 75,000 দিয়াৰ আমাৰ ইতিমধ্যে সকলোবিলাক ইণ্টাৰভিউ হৈ গৈছে। আমাৰ মাৰ্ঘেৰিটা সমষ্টিটো 593গৰাকী নতুন যুৱক যুৱতীক আমি এই আঁচনিত অন্তৰ্ভুক্ত কৰিম। ইতিমধ্যে CM888-1ত আমাৰ ইয়াতে প্ৰায় 175জন যুৱকে পাইছিলে আৰু 175জন যুৱকৰ 175জনে খুব ভালকৈ কাম কৰি আছে। আমি আশা ৰাখিম আগন্তুক যি 593জনক আমি প্ৰদান কৰিম, তেওঁলোকেও নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ জব চিকাৰ হিচাপে নহয়, জব ক্ৰিয়েটৰ হিচাপে তেওঁলোকে নিজৰ পৰিচয় দাঙি ধৰাৰ লগতে এটা অৰ্থনৈতিক বুনিয়াদ আমাৰ সমাজখনত গঢ়ি তুলিছে। এইখিনি আজি আমি পৰ্যালোচনা কৰিলোঁ। জীৱিকা সখীসকল আছিলে, বেংক সখীসকল আছিলে, কৃষি সখীসকল আছিলে, পঞ্চায়ত ছেক্ৰেটাৰী